প্ৰিয় শ্ৰোতা বন্ধু, আপোনালোকলৈ বুলি আগবঢ়াইছোঁ ডক্টৰ হিমা কাশ্যপৰ গল্প সংকলন হৃদয়ৰ জুইফুলৰ ধাৰাবাহিক পাঠ, যিখন গ্ৰন্থৰ বাবে তেখেতে 2021 বৰ্ষত লাভ কৰিছিল অসম চৰকাৰৰ লেখক সম্বৰ্ধনা। এতিয়া আপোনালোকলৈ বুলি আগবঢ়াইছোঁ সংকলনখনৰ দ্বিতীয়টি গল্প নিচাৰ মাজৰ সঁচা। এয়া দ্বিতীয় খণ্ড। ভাবিছোঁ এদিন তোৰ ঘৰলৈ যাম, আইতাক গৈ ক'ম তই মোক ভাল পাৱ বুলি। কিন্তু 4 বছৰ ধৰি ট্ৰাই কৰিও মই একো ক'ব নোৱাৰিলোঁ। পৰিস্মিতাৰ কথা শুনি মুখ শুকাই টেমিটো যেন হৈ পৰিল অলকৰ। তাইৰ ফালে কিছু সময় চাই মুখত সুমুৱাই লোৱা ভাত গঢ়াহে কোনোমতে গিলিলে। আৰে তইতো সকলো জান পৰি, মা অলপ কনজাৰভেটিভ, মানে আৰু কেইদিনমান যাওক, তাৰপাছত মই নিজে ক'ম। তাৰ শুকান মুখখন দেখি পৰিস্মিতাই হাঁহি হাঁহি ক'লে, আৰে মইতো এনেহে কৈছিলোঁ, তই ইমান ভয় খাই গ'লি? অলকে ক'লে। কি? ক'ত ভয়? পৰিস্মিতাই তাৰ গালত লাহেকৈ পিটিকি দি ক'লে, যা গৈ আইনাখন চাচোন। তোৰ ওপৰত যে ক্ৰাছ আছিল, কি নাম আছিলে তাইৰ? তোৰ আণ্ডাৰত যে লাষ্ট প্ৰজেক্টত কাম কৰিছিলে। নিকিতায়ো তোক দেখিলে এতিয়া ক্ৰাছ নহয়, ভয়হে খাব। মুখ ক'লা কৰি অলকে ক'লে, তোৰ সকলোতে ধেমালি। এইবাৰ তাইৰ লগতে লাঞ্চ কৰিমগৈ, পাবি তেতিয়া মজাটো। পৰিস্মিতাই আত্মবিশ্বাসী স্বৰেৰে ক'লে, বুজি পাওঁ তোৰ যে ইমান দম আছে। লাঞ্চলৈ আহিলেওতো তই ভাতহে খুৱাবি তাইক, থৰি না তাইক কিছ খাবি। কথা শুনিয়েই তাৰ শ্বাসনলীত গাঁঠি লাগিল। কোনোমতে পানী খুৱাই শান্ত কৰি পৰিস্মিতাই সুধিলে, সঁচাকৈ তই লিখিছিলি নে মোৰ বাবে? কি লিখিছিলো? আৰে কালি পঠিয়াইছিলি যে, তই কৈছিলি মোৰ বাবে বুলি। সেইটো লিখিছিলো তোৰ বাবেই। কিয় কচোন? পাতল হাঁহিৰে পৰিস্মিতাই তাৰ ফালে নীৰৱে চাই ৰ'ল। অলকে তাই সেইদৰে চাই থকা দেখি ক'লে, আকৌ কি হ'ল? তোৰ বাবে কি 2 ঘণ্টাৰ ব্ৰেক ল'ম? সোনকালে খাই ল, কাম আছেতো বহুত। অলক আৰু পৰিস্মিতাই একেটা অফিচত কাম কৰে। পৰিস্মিতা অৱশ্যে আগতে বেলেগত আছিল, হয়তো তাৰ বাবেই ইয়াত এপ্লাই কৰিছিল। অলক এতিয়া ফাইনেন্সিয়েল ছেক্টৰত আছে। মাত্ৰ 5 বছৰত 2বাৰকৈ প্ৰমোশ্যন পাই বেছ ভাল পদত। কামৰ দায়িত্বও তাৰ বহুত বেছি। এইবাৰো যে তাৰ এটা প্ৰমোশ্যন হ'ব, তাতে কাৰো সন্দেহ নাই। অলকে নিজৰ প্লেটৰ খাই শেষ কৰি উঠাৰ আগেয়ে পৰিস্মিতাৰ ফালে চাই দেখিলে একেদৰেই তাই তাৰ ফালেই চাই আছে। লাহেকৈ গালি দি অলকে ক'লে, এইবাবে তই ছাৰৰ পৰা চৌকোচ খাৱ। মিষ্টাৰ চাওলাই এনেই তহঁতক নকয়তো। পৰিস্মিতাই আকৌ এবাৰ হাঁহি তাৰ ফালে একেদৰে চাই ক'লে, মোক বহুত ভাল পাৱনে কচোন তই? উঠি গৈও আকৌ এবাৰ চকীত বহিলে অলক। পৰিস্মিতাৰ এখন হাত জোৰেৰে ধৰি ক'লে, অফক'ৰ্ছ আই লাভ ইউ পৰি। এয়া কোনো কোৱা কথা নেকি? তইতো জান সেই স্কুলত পঢ়াৰ সময়ৰ পৰা আৰু অলপ বিশ্বাস কৰিবি। কিছুদিন সময় দে না মোক। চকুৰ পলকতে আশ্বস্ত হৈ পৰিল পৰিস্মিতা। তাই শান্তভাৱে ক'লে, যা, তই আৰু লেট কৰিব নালাগে। অলক খোৱা টেবুলৰ পৰা যোৱাৰ পাছতে আকৌ এবাৰ মোবাইলৰ স্ক্ৰীণৰ ফালে চালে পৰিস্মিতাই। সুচন্দ্ৰাই পঠোৱা ফেচবুকৰ 2টা স্ক্ৰীণশ্বটে যেন তাইক বিদ্ৰূপ কৰিছে। কালি সন্ধিয়া ঠিক যিকেইটা লাইন পঠাইছিল অলকে, সেইবোৰ বহু দিনৰ আগতে কোনোবাই তেওঁৰ পৰী বা প্ৰজাপতিৰ বাবে ফেচবুকত লিখিছিল, আৰু অলকে মাথো কপি কৰিছে। নিজৰ মনকেই বুজালে পৰিস্মিতাই। ভাল পাই বাবেইতো পঠিয়াইছে, নহ'লেই বা নিজৰ লেখা।